ৰাতিপুৱা উঠি বেলেগ কামটো একো নায়েই লাল চাহ কাপ ধুনীয়াকৈ বহাই দিলোঁ আৰু লাল চাহ কাপ বহাই ইফালে দেখোঁ যে মাহঁতে গাখীৰ খীৰাই আছে আৰু তাৰ পৰা আহি দেখোঁ যে মোৰ চাহখিনি ভক 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 উতলি আছে আৰু এনেকৈ লাল চাহ কাপ ধুনীয়াকৈ কাপত বাকি লৈ মই লাল চাহখিনি ধুনীয়াকৈ মাৰি দিলোঁ আৰু তাৰ পিছতে আমি আহিলোঁ দুয়োজনে বহুতো নদ নদী পাৰ কৰি আমি অকণমান কাটি থোৱা বাঁহ আছে সেইখিনি ল'বলৈ বুলি আৰু প্ৰথমতে আহি ইয়াক অকণমান কামত লগাই দিলোঁ আৰু তাৰ পিছতে এনেকৈ আহিল মোৰ পাল্লা এনেকৈ বাঁহবিলাক খুঁটা বান্ধি বান্ধি আমি নদী পাৰ কৰাত পূৰা ব্যস্ত হৈ গ'লোঁ আৰু এনেকৈ নদীটো ইপাৰৰ পৰা সিপাৰে পাৰ কৰালোঁ আৰু তাৰপিছত আকৌ এখন পথাৰ পাৰ কৰালোঁ আৰু তাৰ পিছতহে পালোঁ আমি ৰাস্তাটো য'ত আছে আমাৰ ঠেলাখন আৰু তাতে আমি বাঁহবিলাক বজাই দিলোঁ আৰু এনেকৈ দুয়োজনে পকাৰতত গাৰ ঘাম জোল বাহিৰ কৰি বাঁহখিনি লৈ আমি গৈ পালোঁ আমাৰ গন্তব্যস্থান আৰু ইয়াতে আমাৰ বাঁহখিনি আনলোড কৰিলোঁ আৰু বাঁহখিনি আনলোড কৰি লৈ মই ডাইৰেক্ট আহিলোঁ ঘৰলৈ বুলি আৰু ঘৰত আহি দেখোঁ যে মায়ে ধুনীয়াকৈ তৰমুজ কাটি আছে আৰু তৰমুজ মোৰ অতিকৈ প্ৰিয় গতিকে তৰমুজ অকণমান খাই আজিৰ ভিডিঅ'টো ইয়াতে বাৰু সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব বাই বাই